হাই কৈ দে না কি কবা মানে কিবা এটা মিঠাই নিব দিছে অলপমান সৰু চাই কোনে এইটো চাওক কবৰস্থানৰ ওপৰত টেঙা খাই কানি ভূতে ধৰিছে। হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু দেওবাৰ আৰু কলেজ অফ, তো বহুদিন আমি এনেকৈ বাহিৰলৈ ওলাই অহা নাছিলোঁ, তো আজি ভাবিলোঁ অলপ ওলাই আহোঁ। আৰু লগত মোৰ এইবিলাক ফ্ৰেণ্ডছ আছে। হাই কৈ দে না লাকি, ফুকন আৰু নীলোৎপল। আমি এতিয়া যিহেতু জলফাই বিচাৰি গৈ আছোঁ মছলা চাইডে যাম। বৰ্তমান আমি দলং পালোঁ। এতিয়া মে বি শ্বৰ্টকাট ল'ম, শ্বৰ্টকাট লৈ কেনে আৰু দুজনমান যাব আমাৰ লগত। তেওঁলোকক লৈ কেনে আমি আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট দিম। কি হয় নাজানো, ভিডিঅ'টো চাই যাওঁ। আমি বহুত দূৰ আহিলোঁ, কমেও 3-4 কিলোমিটাৰ আহিলোঁ। তো 3-4 কিলোমিটাৰ অহাৰ পিছত আমি অলপ গছৰ তলত জিৰাইছোঁ আৰু লাকিয়ে মোক ভিডিঅ' কৰি আছে। ইফালে নীলোৎপল আৰু ইফালে ফুকন। কি ক'বা? কি কবা মানে কিবা এটা মিঠাই নিব দিছে অলপমান সৰু চাই। কোনে মিঠাই নিব দিছে তোমাক? এই মোৰ ৰুমমেটে চাবা দেই, মানে মিঠাইটো এনেকুৱা হ'ব লাগিব, এনেকুৱা লম্বা মিঠাই, গোল মিঠাই বনালে। সেইটোৱে কথা পাতি আছিলোঁ। এতিয়া হঠাতে কি কওঁ। এতিয়া আমি মুঠতে জলফাই বিচাৰি গ'লোঁ। এতিয়া জলফাই বিচাৰি নহ'লে মিঠাই কিবা লাগে। এটা হ'ব আৰু। এতিয়া আৰু ৰখি আছোঁ। একচুৱেলি আমি 2-3 কিলোমিটাৰ অহা নাই, আমি জাষ্ট আধা কিলোমিটাৰ অহা নাই, মানে ৰখি আছোঁ। কি অ'কে, আমাৰ জাৰ্ণি নতুনকৈ আকৌ ষ্টাৰ্ট হৈছে। ফুকন আছে আমাৰ লগত আৰু নতুনকৈ কেইটামানো এড হৈছে আমাৰ লগত, 3টা মানুহ। এয়া মানস দা কণ্ট্ৰভাৰ্চি মানুহ। এইটো বাদ দিয়ক আৰু এতিয়া ইউটিউবৰ জগতে নাজানে ন কি কণ্ট্ৰভাৰ্চি চলি আছে। আমাৰ এতিয়া মেইন এইমটো হ'ল জলফাই টেঙা বিচাৰি যোৱা। আৰু জলফাই নাপালে কি কৰিবা নেক্সট অপশ্যন? মানে যি টেঙা পাওঁ তাতে খাম। লাগিলে ৰাবাব টেঙা পাম, কাজি নেমু পালে খাই দিম। নেমু পালেও খাই দিম, মুঠতে টেঙা লাগে। কমলা আছে আৰু কিবা নহয় কিবা এটা খাবই লাগে। কমলা টেঙা এটা নহ'লে এই ভিডিঅ'তে নহ'ব। 10 টকাকৈ হ'ব, মিলাই দিম। আৰু এয়া লোকেশ্যন, এই বালি চাওক, বালি क्या है इसमें? ओ घरটো ধুনীয়া। ৰাস্তা এনে এয়া বালি মৰুভূমি গমেই নাপায়। ভাল লাগিছে। মই কৈছোঁ যোনটো ভাল মানে একদম ये देखो লোকেশ্যন, বাহনি, গছ-গছনি, ঠিক নাই দেই ক'ৰ ৰাস্তা ক'ত গৈ আছে। লৈ যাম কেইটা ঘূৰি আহিব যেতিয়া গম পাবা। অলপ স্পীডত আহ। জলফাই টেঙা এতিয়া বিচাৰি আমি মছলা গাঁও এখনলৈ আহিছোঁ। বজাৰ গছত নাই আৰু ৰবাব টেঙা নাই। গাঁও এক্সপ্ল'ৰ হৈ আছে গাইজ। কিমান ঠেক গাঁও এখন, এইবিলাক মানুহৰ ঘৰ। ইয়াত 4টা আছে, মই এটা আৰু পিছফালে 2টা। এয়া চব্জি খেতি, এয়া মে বি লেচেৰা মাহৰ, দেন এয়া বিলাহী, ইফালে বেঙেনা আছে দেখিব পাৰে যদি। এখন গাঁৱতে খেতি কৰা হৈছে আৰু ইফালেও এনেকৈ খেতি আছে কিছুমান চব্জি খেতি। মই ইয়াতে এটা কথা লক্ষ্য কৰিছোঁ যে ইয়াতে বেছি চব্জি দোকান নাই, মানে শাক পাচলিৰ দোকান বেছি নাই। আৰু এতিয়া গাঁৱৰ ভিতৰলৈ সোমাই আহি কেনে দেখিছোঁ যে মানে বহুত চব্জি আৰু মানে শাক পাচলিৰ খেতি বহুত কৰা হয় ইয়াতে। ইফালে লেচেৰা মাহ দেখিব পাৰি, ইফালে এইবোৰ শাকৰ খেতি, দেন বেঙেনা, কবি খেতি গোটেইবোৰ আছে। মুঠতে গাঁওখনত খেতি বাতি বৰ ধুনীয়াকৈ কৰে, গতিকে তেওঁলোকে বেছিকৈ শাক পাচলি কিনিব লগা নহয়। চ' শাক পাচলিৰ ডিমাণ্ডটো ইমান নাই, গতিকে শাক পাচলিৰ দোকানো কম। এবাৰ ঘূৰি দিছোন, একপাক ঘূৰি দি। পকা ধানৰ মাজে মাজে সৰু আলি, এইটো গানটো দিম। ডাঙৰ আলি বোলে এইটো। ধান আছে, ধানবোৰ কাটিব লগা হৈ গৈছে। এটা চাইডে ইয়াত কাটি দিলে শেষ কৰিলে, আৰু কিন্তু ইফালে কাটাই শেষ কৰা নাই, আৰু ইফালে কাটিব কাম চলি আছে। ইয়াত যদি মই অলপ ওচৰলৈ লৈ কেনে দেখাই দিওঁ, ইয়াত পকিছে ধানবোৰ, কাটিবলৈ হৈছে আৰু দেই। মাঘ বিহু আহি পালে। গাইজ চকু মেলিব পৰা নাই মই, এনেকুৱা ৰ'দ লাগিছে ন। এতিয়া অলপ ছাঁ আহি আছে। এতিয়া আমি গৈ আছোঁ বচলা চাইডে গৈ কেনে চাই আছোঁ যে চাম যে জলফাই টেঙা বা এনেকুৱা কিবা টেঙা পায় নেকি। আৰু গৈ আছোঁ, আৰু ইফালেও 2টা আহি আছে, আৰু আগফালে দেখাই পোৱা নাই, বাদ দিয়ক আৰু। এইটো বাওঁফালে লাকি, দেন মাজত আছে ফুকন চাহাব, দেন ইফালে ভূঞাশ্ৰী। কি ক'বা? কিয় নকয় একো? ফুকন নমস্কাৰ দি কেনে কি বুজাব বিচাৰিছা তুমি? এই বাদ দিয়ক, এইবিলাক মানুহক চাই লাভ নাই। এতিয়া মই চিনাকি দেখুৱাই আছোঁ।
কথা নক'লে সেনেকৈ কমেই ন ইয়াৰ ৰিপৰ্ট মাৰি দিবা নাই গাইছ মানুহখিনি ভাল কিন্তু এতিয়া চিনাইটো চাওক চিনাইখিনি চাওক না কি ধুনীয়া বহুত ষ্টাগুলৰ মূৰত টেঙা মানে বিচাৰি সন্ধান এটা পাইছোঁ বুজি নাপায় গতিকে ক'ত কি তা টেঙা এনেকৈ ক'ব লাগে বহুত কষ্ট বুজাওঁতে ফটো দেখাই লাষ্টত পাইছোঁ ৰ'ব এহেঁতি বিচাৰত সহায় কৰি দিছে পোৱালিকেইটাই আমি এতিয়া তেতেলী টেঙা খাম মানে জলফাই টেঙা নাপালোঁ আৰু ৰবাব টেঙাটো বুজিয়ে নাপাওঁ ছিজন যোৱা বুলি কৈ আছে তো তেতেলী টেঙা এইখিনিতে যে দেখিছে তাতে মানুহ এঘৰত ক'লোঁ তো মানুহজনে আনি দিব আমি বৰ্তমান এইটো লোকেশ্যনত আছোঁ লোকেশ্যনটো ধুনীয়া বৈ আকৌ বনালে আৰু মোৰ লগত এটা পোৱালি আছে হাই কৈ দিওঁ কেইটা নাম কেইটা তোমাৰ मोहम्मद अबुल शेख কোন স্কুলত পঢ় एलपी स्कूल স্কুলৰ নাম কি 716 नंबर दक्षिण पश्चिम एलपी स्कूल আচ্ছা এটা এই তোমাৰ ঐ এই যে পলাইছে দেই মই তাক মাতিলোঁ ঐ যে বাগবা নাই এখন নাচবা আরে একো নহয় আও না তোমাৰ নাম কেইটা শাকিলুৰ ৰহমান কোন স্কুলে পঢ় একেলগে পঢ় নেকি ভালকৈ একেলগে পঢ় তুমি এই তোমাৰ চাইকেল নহয় এইটো এইটো এই চাহজনী পোৱালি চাইকেল লৈ কেনে ফুকনে কি কৰি আছে আৰু এই মানুহজন আহিল চাগে এয়া এই টেঙালৈ আহিছে গাইছ টেঙালৈ আহি গ'ল গাইছ ইমলি টেঙা তেতেলী টেঙা এতিয়া এওঁ চাকু লৈ আহিছিলে ইয়াত চাকু আছে দেই হাই কৈ দিয়াচোন তাৰ পৰা এটা হাই বুলি কোৱা হাই তাই আছে ক'ত চোৱা আমি আছোঁ ক'ত আৰু তাই আছে ক'ত চিনিয়ৰ লগত আহিলে এয়াই আৰু ডিষ্টাৰ্ব আমি টেঙা পাই গ'লোঁ ইমলি টেঙা আৰু ইয়াত লাকি ফটোগ্ৰাফী চলি আছে আরে বিচাৰি আছো একো নাপালে এইখিনিকে খাব আমাৰ ইয়াত তেতেলী টেঙা দিলে এতিয়া হেৰি নকবা কেনেকুৱা লাগিছে ক'ত বা শুক পাইছে কি তাকেতো মই গম পাইছোঁ তই খাবি নে নাখাৱ ই লোভ লাগিছে আকৌ ইয়াৰ ছোৱালীকেইটাৰ লগত আমি কথা পাতিছোঁ সিহঁতে হেল্প কৰি লাগিছে আৰু ৰাস্তাটো চাওক ন ভাল আৰু টেঙা পাই গ'লোঁ চাইকেল লৈ কেনে তেওঁ ঘৰৰ পৰাই তেতেলী টেঙা আনি দিছিল আৰু আমি এতিয়া খাম আৰু অ' ফুকন এই আম গছডাল মনত পৰিছে এই আম গছডালৰ লগত আমাৰ ধুনীয়া স্মৃতি এটা জড়িত হৈ আছে দেই এইডাল গছত কিবা বাঁহ দেখিছোঁ চৰাই বাঁহ নে কিহৰ বাঁহ কিছুমান বাঁহ দেখিয়া পাইছোঁ ক'ত পানী মাজত আমি আহিয়ে আছোঁ লাকি কি ক'বা আহিয়ে আছোঁ পোৱাগৈ নাই আৰু এখন ৰ'দ ৰলাৰ কাম নোহোৱা ৰ'দ ৰলাৰ চাগে এটা কাম কৰোঁ দিয়া কি কাম সেই অকণমান খাওঁ সেইটো সেই নিমখৰ সেই কাগজখন আছে তাৰ অলপ ফালি মোৰ চাকুখনৰো কাগজ এখন আছে হৈ যাব হাত চাত যে কি বা টেঙা মই একো বুজিবই পৰা নাই দেই শুকাই থৈছে হ'ব দিয়া বেছি ভাবি থাকিলে খাব নাপাৰিম মোৰ যে ভাল লাগিছে তেতেলী টেঙা নিমখ লগাই কেনে তুমি নোখোৱা নেকি অভিজিত ঐ এতিয়া এটা কথা গম পালোঁ আমি য'ত বহি আছিলোঁ এইটো ঠাইত এইটো বোলে কবৰস্থান বে হা কবৰস্থান আছিলে মই তাতে বহি আমি গোটেইকেইটা বহি আছিলোঁ তাতে যি কি হ'ব এতিয়া লাকি কি হ'ল কি এইটো চাওক কবৰস্থানৰ ওপৰত টেঙা খাই কেনে ভূতে ধৰিছে তাৰ ওপৰতে বহি দিলোঁ আমি এইখিনিতে যে পুখুৰীটোৰ পাৰত যে টেঙা পাম নেকি এফালে ক'ৰবাত টেঙা আছে নেকি ক'বা ফুকন ঠিকে আছা কিবা অলপ সন্দেহ হৈছে দেই গাইজ এই গোটেইকেইটা প্ৰাণী কবৰস্থানৰ ওপৰত তেতেলী ঠাই কবৰস্থানৰ ওপৰত দিয়া মুখখন দেখাই দিয়া কিবা ডাঙৰ তাতকে বেছি ডাঙৰ কথা নাই বেছি ডাঙৰ কথা তেতেলী গছত ওইখিনিতে আছে কবৰস্থানখন এইটো পুখুৰী তাৰ পাৰত ডাঙৰ কথা তেতেলী গছতে ভূত থাকে তেতেলী গছত ভোক থাকে আৰু আমি তাতে কবৰস্থানৰ ওপৰত তেতেলী টেঙা খাই আহিছোঁ এইটো পুখুৰীটো তাৰফালে তাতে আছিল অ'কে কেছটো এনেকুৱা হ'ল যে আমি পুখুৰীটো দেখিলোঁ পুখুৰীটো দেখি কিনে তাৰ পাৰত গ'লোঁ ধুনীয়া এটা লোকেশ্যন আছিল তো গৈ কেনে তাতে আমি অলপ সময় বহিলোঁ বহি কেনে ফটো উঠিলোঁ আৰু কিবা কিবি কৰিলোঁ দেন আমাৰ যিটো তেতেলী টেঙা আছিল তেতেলী টেঙা আৰু নিমখ লাকিহঁতে নিমখ জলকীয়া এইবোৰ লৈ আহিছিল তো সেইবোৰ এতিয়া আমি খালোঁ খাই কেনে শেষ হ'ল খোৱাৰ পিছত এতিয়া ওচৰতে মানুহ এজনে কাম কৰি আছিল খেতিত কাম কৰি আছিল আৰু মানুহ দুজনী মানুহে কাম কৰি আছিল তো মানুহজনে ওচৰলৈ আহি কেনে ক'লে মানে সিহঁত নিজৰ ভাষাত কৈছে কি কবৰস্থানৰ ওপৰত কি কৈ আছ আমি ভালকৈ বুজা নাই দৌৰ এই ভূত লগা নাই ৰ
তো যাই কেনে তাৰ পৰা গম পালে যে কবৰস্থান, তো লগে লগে ওলাই আহিলোঁ তাৰ পৰা। তো সেনেকুৱাই হ'ল। পিছত এই কিয় এনেকুৱা মানে তাৰ পৰা ওলাই আহি পেলাই এতিয়া এনেকুৱা অৱস্থা হৈছিল ন, মানে হনুমান চালিচাখন মই মনত আছিল, তাতে তাৰ পৰা আহি পেলাই মানে হনুমান চালিচা পাহৰি গৈছোঁ বে। কি মই মাতো নাই নামাতো কেনেকুৱা টাইপ হৈ গৈছিলে বাপৰে। সঁচাই ভূত আছিল কিন্তু দেই, কাৰণ কবৰস্থানত থাকিব পাৰে। অ'কে, এতিয়া সিহঁতে এনেই ভূতৰ এক্টিং কৰি আছে, ভূত চুত বাৰু একো লগা নাই। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় কি কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰিব। আৰু এইবিলাক পগলা যেন হ'ল যেন লাগিছে সিহঁতে।